বন্ধু বান্ধৱীসকল আপোনালোকে কিদৰে নতুন এটা গুগল একাউণ্ট আপোনালোকে ক্ৰিয়েট কৰিব পাৰিব আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক তাৰ সম্পূৰ্ণ প্ৰচেছটো দেখাই আছোঁ তো নতুন এটা গুগল একাউণ্ট ক্ৰিয়েট কৰিবৰ বাবে আপোনালোকে প্ৰথমতে আপোনালোকৰ সেটিংছত যাব সেটিংছত যোৱাৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰি তললৈ আহিব অলপ স্ক্ৰল ডাউন কৰি আহিলে আপোনালোকে ইয়াত গুগল বুলি এটা অপচন দেখা পাব আপোনালোকে সেই গুগল অপচনত আপোনালোকে ক্লিক কৰি দিব গুগলত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এটা ইন্টাৰফেস আহিব আপোনাৰ যদি প্ৰথমতে গুগল একাউণ্ট আপোনাৰ ক্ৰিয়েট কৰি থোৱা আছে তেতিয়া আপোনাৰ প্ৰথম যেটো আপুনি গুগল একাউণ্ট বনাইছিলে আপোনাৰ সেই গুগল একাউণ্টটো ইয়াত শো কৰিব আপুনি নতুন এটা গুগল একাউণ্ট বনাবৰ বাবে আমি প্ৰথমতে আমাৰ যেটো পুৰণা গুগল একাউণ্ট আপুনি সেই গুগল একাউণ্টৰ ওপৰত আপুনি ক্লিক কৰি দিব সেই গুগল একাউণ্টৰ ওপৰত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ ডিভাইচটোত যিমানটা গুগল একাউণ্ট আপোনাৰ ক্ৰিয়েট কৰি থোৱা আছে গোটেইখিনি ইয়াত এন্ডাৰ শো কৰিব আপুনি একেবাৰে তলৰ ফালে এড আনাদাৰ একাউণ্ট বুলি আপুনি এটা অপচন দেখা পাইছে আপুনি সেই এড আনাদাৰ একাউণ্ট আপুনি অপচনটোত সেই অপচনটোত আপুনি ক্লিক কৰি দিব সেই অপচনটোত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ যদি ফিংগাৰপ্ৰিণ্ট আছে আপোনাৰ ডিভাইচটোত তে ফিংগাৰপ্ৰিণ্ট আপুনি টাচ কৰিব নহলে আপোনাৰ পেটাৰ্নটো আহি যাব আপুনি পেটাৰ্নটো আপোনাৰ পেটাৰ্নটো বহাই দিব পেটাৰ্নটো বহাই দি আপুনি অলপ সময় ওয়েট কৰিব অলপ সময় ওয়েট কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইন্টাৰফেস আহিব আপুনি নিউ গুগল একাউণ্ট ক্ৰিয়েট কৰিবৰ বাবে আপোনালোকে তলত যেটো ক্ৰিয়েট একাউণ্ট আপুনি যেটো অপচন দেখা পাইছে আপুনি সেই ক্ৰিয়েট একাউণ্ট অপচনটোত আপুনি ক্লিক কৰিব তাৰ পিছত আপোনাৰ ফৰ মাই সেলফ টু মেনেজ মাই বিজনেছ আপুনি ফৰ মাই সেলফত আপুনি ক্লিক কৰিব তাৰ পিছত আপোনাৰ সন্মুখত ক্ৰিয়েট এ গুগল একাউণ্ট এন্টাৰ ইওৰ নেম আপোনাৰ প্ৰথমত আপোনাৰ ফাৰ্ষ্ট নেমটো দিব লাগিব তাৰ তলতে আপোনাৰ সাৰ নেমটো দিব মই মোৰ নেমটো মই ইয়াত টাইপ কৰি লৈছো আপুনি ইয়াত আপোনাৰ নেমটো টাইপ কৰি ল'ব আপুনি প্ৰথমতে আপোনাৰ ফাৰ্ষ্ট নেমটো দিলে ফাৰ্ষ্ট নেমটো দিয়াৰ পিছত আপুনি ইয়াত আপোনাৰ সাৰ নেমটো দিব ফাৰ্ষ্ট নেম আৰু সাৰ নেম আপুনি দি লোৱাৰ পিছত আপুনি সিম্পলি আপুনি নেক্সট বাটনত আপুনি ক্লিক কৰিব নেক্সট বাটনত ক্লিক কৰি আপুনি অলপ সময় ওয়েট কৰিব অলপ সময় ওয়েট কৰিলে আপুনি এনেকুৱা এটা ইন্টাৰফেস পাব ইয়াত আপোনাৰ বেসিক ইনফৰমেশন এন্টাৰ ইওৰ বাৰ্থ এণ্ড জেন্ডাৰ আপোনাৰ ইয়াত ডেট অফ বাৰ্থ আৰু আপোনাৰ জেন্ডাৰটো আপুনি সিলেক্ট কৰিব লাগিব সো মই মোৰ ডেট অফ বাৰ্থটো দিলছো আপুনি আপোনাৰ ইয়াত ডেট অফ বাৰ্থটো আপুনি বহাই দিব ডেট অফ বাৰ্থটো বহাই দিয়াৰ পিছত আপোনাৰ জেন্ডাৰটো আহিব আপুনি মেল ফিমেল আপোনাৰ যি হয় আপুনি যদি মেল হয় তেতিয়া মেল সিলেক্ট কৰিব আৰু ফিমেল হলে আপুনি ফিমেল সিলেক্ট কৰিব যেটো মই মেল সিলেক্ট কৰি ললো সিলেক্ট কৰি লোৱাৰ পিছত আমি সিম্পলি আমি নেক্সট বাটনত আমি ক্লিক কৰি দিম নেক্সট বাটনত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এটা ইন্টাৰফেস আহিব চুজ ইওৰ জিমেইল এড্ৰেছ আপোনাৰ দুটা জিমেইল এড্ৰেছ অটোমেটিক ইয়াত আপোনাৰ বনি আহিব আপুনি চাই ল'ব আপোনাৰ যদি জিমেইল এড্ৰেছ এই দুটাৰ ভিতৰত যদি যিকোনো এটা আপোনাৰ পছন্দ হয় তেতিয়া আপোনাৰ যেটোৱে পছন্দ হয় আপুনি হেটোৰ ওপৰত আপুনি ক্লিক কৰিব হেটোৰ ওপৰত ক্লিক কৰি আপুনি নেক্সট বাটনত ক্লিক কৰিব পাৰে যদি আপোনাৰ এই দুটাৰ জিমেইল এড্ৰেছ যদি আপোনাৰ পছন্দ নহয় আপুনি যদি ভাবে মই নিজৰ মতে এটা জিমেইল এড্ৰেছ ক্ৰিয়েট কৰো তো আপুনি ক্ৰিয়েট your own gmail এড্ৰেছত আপুনি ক্লিক কৰিব ক্লিক কৰি আপুনি আপোনাৰ নিজৰ মতে আপুনি যি ৰাখিব বিচাৰে আপোনাৰ জিমেইল এড্ৰেছটো আপুনি সেইমতে আপুনি ৰাখি ল'ব অটোমেটিক যি দুটা জিমেইল আইডি বনিছিলে মোৰ সেই দুটা পছন্দ নোহোৱাৰ বাবে মই নিজৰ পছন্দ অনুসৰি মই নতুন জিমেইল এড্ৰেছ এটা মই ক্ৰিয়েট কৰি ললো ক্ৰিয়েট কৰি লোৱাৰ পিছত সিম্পলি তলত থকা আমাৰ যেটো নেক্সট বাটন আছে আমি সেই নেক্সট বাটনত আমি ক্লিক কৰি দিম নেক্সট বাটনত ক্লিক কৰি দি আমি অলপ সময় ওয়েট কৰিম অলপ সময় ওয়েট কৰাৰ পিছত আমাৰ সন্মুখত এনেকুৱা এটা ইন্টাৰফেস আহিব ক্ৰিয়েট এ ষ্ট্ৰং পাছৱৰ্ড আমি ইয়াত আমাৰ জিমেইল এড্ৰেছটোৰ বাবে আমি এটা ইয়াত পাছৱৰ্ড আমি ইয়াত টাইপ কৰি ল'ব লাগিব সো মই মোৰ পাছৱৰ্ডটো মই টাইপ কৰি লওঁ আমাৰ পাছৱৰ্ডটো আমি ইয়াত টাইপ কৰি লোৱাৰ পিছত আমি নেক্সট বাটনত আমি ক্লিক কৰি দিম পাছৱৰ্ডটো টাইপ কৰি নেক্সট বাটনত ক্লিক কৰাৰ পিছত আমাৰ সন্মুখত এনেকুৱা এটা ইন্টাৰফেস আহিব আমি স্ক্ৰল ডাউন কৰিম স্ক্ৰল ডাউন কৰি আমি yes I am in যেটো অপচন আছে আমি সেই অপচনত আমি ক্লিক কৰি দিম সেই অপচনটোত ক্লিক কৰি দিয়াৰ পিছত ৰিভিউ ইওৰ একাউণ্ট ইনফো আমাৰ সন্মুখত এইটো পেজ আহি যাব ইয়াত আপোনাৰ নেম আৰু আপোনাৰ ইমেইল এড্ৰেছটো আপোনাৰ ইয়াত শো কৰিব সিম্পলি আমি ইয়াত নেক্সট বাটনত আমি ক্লিক কৰি দিম নেক্সট বাটনত ক্লিক কৰাৰ পিছত আমাৰ সন্মুখত এনেকুৱা এটা ইন্টাৰফেস আহিব প্ৰাইভেচি এণ্ড টাৰ্মছ আমি স্ক্ৰল ডাউন কৰি I agree অপচনত আমি ক্লিক কৰি দিম এগ্ৰি অপচনটোত ক্লিক কৰি দিয়াৰ পিছত আমাৰ সন্মুখত এনেকুৱা এটা ইন্টাৰফেস আহি যাব
গুগল ছাৰ্ভিচ অলপ এনেদৰে অলপ লোডিং ল'ব। অলপ সময় লোডিং লোৱাৰ পিছত আমাৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ আহি গৈছে। তো ইয়াত আমি বৰ্তমান ক্ৰিয়েট কৰা জিমেইল আইডিটো আমাৰ ইয়াত শ্ব' কৰিছে, অৰ্থাৎ আমাৰ ছাকচেছফুলি জিমেইল আইডিটো ক্ৰিয়েট হৈ গৈছে। ভিডিঅ'টো চাই যদি অলপ হ'লেও ভাল পালে তেতিয়া লাইক এটা কৰি থৈ যাব, আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। তো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আপোনালোকৰ দিনটো শুভ হওক। থেংক ইউ ছ' মাছ।